তো নমস্কাৰ জনাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো বৰ্তমান আমি আছোঁ আজি মাকুমত। প্ৰথমে মই ভিডিঅ' আৰম্ভণিতে এভাগি আসন দেখুৱাইছিলোঁ। সেইভাগি আসন আপোনাৰ বৰ্তমান আছে মাকুমত। আৰু যদি আপুনি এতিয়া ভিডিঅ'টো চাই আছে তেনেহ'লে প্ৰথমতে যেনেধৰণে আসনভাগ আছিলে তাতোতকৈ বৰ্তমান বেলেগ, আৰু কেনেকৈ বেলেগ হ'ল আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চালে গম পাব। তো মই আছোঁ বৰ্তমান এতিয়া মাকুমৰ এভাগি নামঘৰত। তো কোনভাগি নামঘৰত আপোনালোকক অলপ পাছত মই জনাই আছোঁ বাৰু, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বৰ্তমান মোৰ লগত আজি আছে গোবিন্দ, আৰু গোবিন্দই মই মানে সেই আসনভাগি বহুত পুৰণা হৈ গৈছিলে, আপোনালোকে দেখি হয়তো গম পাইছিলেই। আৰু সেই আসনভাগি আমি পুনৰ নিৰ্মাণ অৰ্থাৎ তাত ৰং সানি অকণমান নতুনত্ব দিবলৈ আমি আহিছোঁ। আমাৰ গুৰু প্ৰদীপ হাজৰিকা দেৱে আমাক এই কামলৈ পঠিয়াইছে, আৰু তেখেতৰ আশীৰ্বাদ লৈ ৰাইজৰ অনুমতি মৰ্মে আমি আসনভাগি পুনৰ এক নতুনত্ব দিবলৈ চেষ্টা কৰিছোঁ। আৰু বৰ্তমানে আমাৰ গোবিন্দই আসনভাগি অলপ চাফা চিকুণ কৰি আছে। খুব এভাগি পুৰণা আসন, ৰাইজে কোৱা মতে, অৰ্থাৎ এই নামঘৰভাগি ৰাইজসকলে কোৱা মতে আসনভাগি আয়ুস প্ৰায় 50 বছৰমান হ'ব। আৰু তেতিয়াৰে দিনৰে পৰা আজিলৈকে অকণো ৰং তেল ইয়াত সনা হোৱা নাই। প্ৰথমে যেনেধৰণে ইয়াক নিৰ্মাণ কৰিছিলে এতিয়াও ঠিক তেনেধৰণে আছে। বাকী আমি অলপ দেখুৱাইছোঁ, এই কিছু জেগা খালি অলপ পচি গৈছে, এইখিনি আমি অলপমান ৰিপেয়াৰিং কৰিব লাগিব। আৰু বিশেষতঃ আসনভাগি মোৰ এটা বস্তু বেছি ভাল লাগিছে, এই আপোনালোকে আসনভাগি দেখিছে এইভাগি সম্পূৰ্ণ কাঠেৰে নিৰ্মিত, কিন্তু তাৰ এই যিটো বৰ্ডাৰ, এই বৰ্ডাৰটো বাঁহৰ হয়। কাঠৰ লগতে 50 বছৰীয়া এডাল বাঁহৰ কামি। এইভাগি 50 বছৰীয়া আসন, এইখিনি 50 বছৰীয়া কাঠ, তাৰ লগতে এই কামিডাল দেখিছে, এইভাগৰ আয়ুস হৈছে 50 বছৰ। তো এইখিনি আমাৰ বাৰ্ছখিনি আছে, আৰু এইটো হৈছে আমাৰ গোবিন্দ। তোমাৰ আজি অনুভৱটো কৈ দিয়া, কেনেকুৱা লাগিছে পুৰণা আসন এভাগি নতুন কৰি লৈছে? মজা লাগিছে। বেছি কথা নকয় বাৰু, কথা কোৱাটো ভাল নহয় ইমান, বেছিকৈ কথা মই কওঁ। এইপিনে তলপিনে দেখিবলৈ পাইছে একদম কুমাৰণী বাঁহ, মানে পূৰা লাগি গৈছে। আৰু অস্থায়ীভাৱে ইয়াতে আসনভাগি ৰখা হৈছিলে, আমি তাৰ পৰা উলিয়াই আনিলোঁ। ৰাইজসকলে বিসৰ্জন দিলে আসনৰ ভিতৰত এয়া জুই চলাই ওলাইছে। খুব গৰম পৰিছে, ফেন লগাই লৈছোঁ আমি। আৰু এইভাগি হৈছে আসনভাগি আটাইতকৈ ওপৰত থকা কলচী ভাগ, দেখুৱাই দিছোঁ। 50 বছৰ, ধেমালি নহয়। বাকী মই বাহিৰা পৰিৱেশটো অলপ দেখুৱাই দিছোঁ। এইভাগি হৈছে নামঘৰভাগি, তাক অলপ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে। অলপ মই দেখুৱাই দিছোঁ জুম কৰি। এইভাগি মণিকূট তেৰা সমস্তই নিৰ্মাণ কৰি আছে। সম্পূৰ্ণ হৈ উঠাৰ পাছত আসনভাগি ইয়াতে প্ৰতিষ্ঠা কৰিব। আৰু এই যিফালে চাকি দিয়া গছা দুভাগি আছে, তাৰ এফালে জয় আৰু এফালে বিজয় বহিব মূৰ্তি, আৰু সেইভাগিও আমাৰ উদ্যোগতে নিৰ্মাণ কৰি থকা হৈছে। পৰৱৰ্তী সময়ত সেইভাগিও মই দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে নামঘৰৰ বাহিৰ চৰা, খুব ধুনীয়া এটা পৰিৱেশত নামঘৰভাগি আছে। আৰু সেইভাগে গৃহতে গোবিন্দ আৰু মই আছোঁ। টাউনত আছে, সেইকাৰণে হয়তো গছ গছনিৰ সংখ্যা অলপমান কম। আৰু এটা বস্তু মই দেখুৱাইছোঁ, এই সিংহভাগি দেখিছে নহয়, এইভাগি কিহৰ আপোনালোকে হয়তো ধৰিব পৰা নাই বাৰু, মই কৈ দিছোঁ। এইভাগি হৈছে পিতলৰ। এইভাগি পিতলৰ এভাগি সিংহ। এইফালেও এভাগি আছে, দুফালে দুভাগি আছে। নামঘৰ মই বাট চাওঁতে এবাক দেখাই দিব বিচাৰিছোঁ। মাকুম ৰাজহুৱা নামঘৰ, স্থাপিত 1959 চন।
1959 1959। বাকী এইভাগে আপোনালোকে সিংহভাগে দেখিলে, এইভাগে বাটচৰা আৰু এইভাগে হৈছে নামঘৰ, আৰু আমি আছোঁ এইভাগে গৃহত, আৰু এই তাতে পুৰণা আসনভাগি নিৰ্মাণ কৰি থকা হৈছে। গতিকে ব'লক আমি আসনভাগি অকণমান লাগি দিওঁগৈ, মানে গোবিন্দে কৰি আছেতো, এতিয়া ময়ো অলপ লাগি দিওঁগৈ। বৰ্তমান সময় হৈছে 10:30, 10:30। আসনভাগি ধোৱা হৈছিলে, আপোনালোকে নিশ্চয় দেখিছিলে। সেই ধোৱাৰ পাছত মানে শুকোৱা নাছিলে, তাৰ কাৰণে আমি ফেনৰ হাৱাত দি পানি শুকুৱাবলগীয়া হৈছে, যিহেতু আজি অলপ বতৰটো পাছবেলা অলপ বেয়া কৰিছিলে, সেইকাৰণে শুকোৱা নাছিলে। তথাপিতো এতিয়া শুকালে বাৰু। শুকোৱাৰ পাছত আমি 10:30 হৈ গৈছে, আমি প্ৰাইমাৰ মাৰি আছোঁ, গোবিন্দই প্ৰাইমাৰ মাৰি আছে ধুনীয়াকৈ। আৰু এটা ঠাণ্ডা পৰিৱেশ, বতৰটো সেমেকা, নিজান, সেইকাৰণে আমি দিহানাম লগাই লৈছোঁ আৰু প্ৰাইমাৰ মাৰি আছোঁ। আজি প্ৰাইমাৰটো মাৰি আমি এদায় কৰিম, কালিলৈ আমি বেছ পেইণ্টটো মাৰিম, তাৰো মই ভিডিঅ' দিম। আপোনালোকে মুঠতে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ অন্তিম সময়লৈকে চাই থাকক। মই এইকণহে মাৰিছোঁ, মৰাই নাই, ই আধাটো মাৰি আদায় কৰিলে। তো বাকী চাই থাকক। আজি হৈ গ'ল আমাৰ 2 নম্বৰ দিন, এইটো ছেকেণ্ড ডে, আৰু এইফালে আছে আমাৰ আসনভাগি। আমি আসনভাগিৰ ওপৰত প্ৰাইমাৰ মাৰিছিলোঁ, আৰু প্ৰাইমাৰ মৰাৰ পিছত আমি বেছ পেইণ্টটো মাৰি লৈছোঁ। বেছ পেইণ্টত আমি ৰাখিছোঁ অৰেঞ্জ আৰু গল্ডেন। এয়া আমাৰ গোবিন্দই সিংহকেইভাগত ৰং মাৰি আছে। যিহেতু আজি বতৰটো খুব সেমেকা, গতিকে শুকাওঁতে অকণমান টাইম লাগিব। তথাপিতো আমি আমাৰ কাম কৰি আছোঁ, ৰখি থাকিলেতো নহ'ব। এয়া গোবিন্দই সুন্দৰকৈ ৰং মাৰি আছে। এইটো আমাৰ বেক চাইডটো আমি চিম্পুলকৈ ৰাখিছোঁ, অৰেঞ্জ কালাৰ দিছোঁ তাত। আৰু এইপিনে আমাৰ বেছ কালাৰখিনি প্ৰায় হৈ গৈছে, অলপকেইভাগ সিংহকেইভাগত বাকী আছে। আমি বেছ কালাৰ মৰাৰ পাছতে ইয়াত আমি ফুল আঁকিম, আৰু ইয়াতো আঁকিম, আৰু এই গল্ডেন যিমান কেইটা খলপত দিয়া আছে গোটেইকেইটাত আমি ফুল আঁকিম, আৰু সিংহকেইভাগত চকু, কাণ, নাক এনেকৈ আঁকি দিয়া হ'ব। আৰু ঠিক তেনেদৰে সন্মুখ আৰু এই ছাইডতো আমি ফুল আঁকিম। কেৱল মাত্ৰ পাছফালটো আমি নাআঁকো, কাৰণ পাছফালটোতো লুকাই থাকিব। আৰু এই ভিতৰৰ ওচৰত আমি য'ত গুণমালাভাগ ৰখা হ'ব, তাত আমি নীলা ৰং ব্যৱহাৰ কৰিম, আৰু ওপৰত কলচীভাগ আছে। তো বাকী এইভাগেই হৈছে আমাৰ কলচীভাগ, যিভাগি ইয়াত আমি লগাব লাগিব এনেদৰে গুজি পানি। সেইভাগত আমি গল্ডেন ৰং ব্যৱহাৰ কৰিছোঁ, আৰু তাক আমি এতিয়া শুকাবলৈ ইয়াত ৰাখি দিয়া হৈছে। বাকী কাম লগাই আছোঁ, ব'লকচোন ময়ো অকণ কাম কৰি লওঁ, অকলতো ভিডিঅ' কৰি থাকিলে নহ'ব, কামো কৰিব লাগিব। তো আজি হৈ গ'ল আমাৰ কেই নম্বৰ দিন? 3 নম্বৰ। আজি হৈ গ'ল 3 নম্বৰ দিন। 3 নম্বৰ দিনত এয়া দেখিবলৈ পাইছে, আমি আসনভাগত ফুল অঁকাৰ কাম আৰম্ভ কৰিছোঁ। ফুল অঁকাৰ কামটো আমি কালি ৰাতিৰ পৰা আৰম্ভ কৰিছোঁ, বৰ্তমানলৈকে ইমানখিনিয়ে আগবাঢ়িছে। আৰু তাৰ লগতে আমি সিংহকেইভাগৰ চকু, দাঁত, ভৰিৰ পজিশ্যন, তেনেকুৱা ধৰণৰ আৰ্টসমূহ আমিও কৰি আছোঁ লাহে লাহে। সম্পূৰ্ণ হোৱাৰ পথত আসনভাগি কাম আগবাঢ়িছে। বেক চাইডটো আপোনালোকে দেখিছে, এইটো আপোনাৰ পাছফালটো ঘৰ। এতিয়া আগফালে ফুল আঁকি থকা হৈছে, তাৰপাছত এনেকুৱা ছাইডত আঁকিব। আৰু আপোনালোকে আগৰ আসনকেইভাগত যিসমূহ আৰ্ট দেখিছিলে, ফুলসমূহ অঁকা দেখিছিলে, সেই সকলোখিনি আমাৰ গোবিন্দই অঁকা, আমাৰ প্ৰায় আৰ্টৰ কাম ইয়ে কৰে। গতিকে তাৰ কাৰণে এটা লাইক কৰি দিব, আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব। তো বাকী আমি কামখিনি কৰোঁ, আৰু যি পাৰোঁ দেখুৱাই যাম, আপোনালোকে চাই যাব।
তো এতিয়া হৈ গ'ল 2:30 আৰু আমি কৰি আছোঁ ৰং। আৰু আজি মই পাছবেলামানকৈ যামগৈ, যিহেতু মই কালিলৈ বৰপেটালৈ যাবলগীয়া আছে। তো এতিয়া গোবিন্দ ৰং কৰি আছে, এয়া গোবিন্দ। আৰু আজি আমাৰ মাজলৈ আহিছিলে পোনাদা। অকণমান ইপিনে গুচি আহোঁ, মুখখন দেখা নাই মানুহটো। অঁ, আহি আসন ভাগি কেনেকুৱা লাগিছে কৈ দেখোন আপুনি? দেখিবলৈ কেনেকুৱা লাগিছে? অঁ, তো আজি গোবিন্দৰ লগত পোনা এটা থাকিব আৰু মইতো যামেগৈ এতিয়া। তো বাকী আমি এয়া আঁকি আছোঁ ধুনীয়াকৈ। দেখিছে এইবোৰ মাজে মাজে গ্ৰীণ ভৰাইছোঁ, গল্ডেন আছে আৰু ভালেমানখিনি কাম আছে। আৰু গোবিন্দ এইফালে লাগিয়ে আছে, এইফালে পোনা গাই আছে, মই আছোঁ। তো বাকী চাই থাকক আৰু। তো বাকী ৰাইজ, আজি হৈ গ'ল আমাৰ চতুৰ্থ দিন, অৰ্থাৎ আজি আমাৰ অন্তিমটো দিন। গুৰুৰ আশীৰ্বাদত আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ অকণমান কষ্টৰ বলত আসনভাগি সম্পূৰ্ণ হৈ উঠিলে। আৰু ৰাইজে কোৱা মতে আসনভাগি তেওঁলোকৰ মনোভূত হৈছে, তেওঁলোকে ভাল পাইছে আসনভাগি। এতিয়া মই আপোনালোকৰ আসনভাগি দেখুৱাম সম্পূৰ্ণ হোৱাৰ পাছত কেনেকুৱা লাগিছে। আপোনালোকে চাই মেলি কমেণ্ট কৰি জনাব, কমেণ্টত কেনেকুৱা লাগিছে আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ জনাব। আৰু আসনভাগিৰ কাৰণে আৰু আমাৰ কাৰণে এটা লাইক কৰি দিব। আৰু নতুনকৈ যদি আপোনালোকে চেনেলটো চাই আছে তেনেহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইবটো কৰি দিব। বাকী ব'লক তেনেহ'লে আমি আসনভাগি চাই লওঁগৈ, আহক। তো বাকী ৰাইজ, আপোনালোকে আসনভাগি দেখিলে, আসনভাগি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাই দিয়ক। আৰু বাকী মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। কি কামখিনি কৰিব লাগে বাকী কামখিনি কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। বাকীটো আজি ভিডিঅ'টো মই ইয়াতে এদায় কৰিছোঁ, নতুন এটা ভিডিঅ' লৈ আহি আছোঁ। আজিলৈ বাই বাই এণ্ড জয় আসন।